ভাগিনৰ জন্মদিন পতা আজি কেইবাদিনো হ'লহি। ভিডিঅ'টো আপলোড কৰিমকৈ সময়ে মিলাব পৰা নাছিলোঁ। কাৰণ বিহুৰ বতৰ ন, কামটো বহুত কৰিবলগীয়া হৈছে। উপায় নাই আৰু সময় মিলাই আজিয়ে ভিডিঅ'টো আপলোড কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু আমি সকলোৱে মিলি বেলুন ফুলাই ল'লোঁ। ইফালে বা ভিনদেউয়ে ডেক'ৰেশ্যনৰ কামত লাগি আছে আৰু এইফালে মই শুনছনি নতুন কাপোৰ পিন্ধাবলৈ আহিলোঁ। আৰু তাই নতুন কাপোৰ পিন্ধিবলৈ পাই কি যে ফূৰ্তি। মাহী ভাগিন দুইজনীয়ে একদম ছেম কালাৰৰ কাপোৰ পিন্ধিছোঁ দেই। তাইক অলপমান মৰম কৰি আমি কেক কাটিবলৈ আহিলোঁ। আৰু বায়ে কেক কটাৰ আগতে চাকি এগছ জ্বলাই ল'লে। আৰু মোৰ মইনাজনীয়ে কেক কাটিলে। প্ৰথমতে নিজৰ আইতাকক খোৱালেগৈ, তাৰপাছত ককাকক, তাৰপাছত পাপাকক, তাৰপাছত মাকক, মানে মোৰ মাজুবাক খোৱালে। কেক খুৱাওঁতে কিন্তু তাই গালকেইখন বাচি যোৱা নাই দেই, গোটেই গালত কেক সানি অৱস্থা নাই। তাৰপাছত মোক খোৱালে দেখিছেনে, ময়ো অলপমান সানি দিলোঁ তাইৰ গালত। আৰু এয়া চব তাই কেক খাই মুখৰ অৱস্থা। আৰু এইফালে সকলোকে পায়স খাবলৈ দি ল'লে। এইফালে কেক খাই ভাল পোৱা ছোৱালীজনীয়ে মোক কেক খুৱাবলৈ ঘূৰি ফুৰিছে। চাওকচোন কি কৰি ফুৰিছে তাই। নিজৰ বাৰ্থডে নিজে কেক খাই ফুৰিছে। আৰু এইফালে ময়ো খাবলৈ ল'লোঁ। আৰু দেখিছেনে, আইনাক গ্লাছ চাই একদম পূৰা গালত লাগি থকা কেক খাই দিছে। আৰু এইফালে আকৌনো কিনো মন ধৰিলে, বাৰ্থডে দুটা কালাৰ পাই পূৰা ৰং কৰিবলৈ লাগি গ'ল। আৰু এইফালে দেখিছেনে, খুৰীহঁতে শাক পাচলি গুচাই আছে। ভিডিঅ' কৰিছোঁ বুলি জানি আকৌ এগৰাকী বৰমাই সুধিছে, ভিডিঅ' কৰিছনে কিনো? আৰু তেওঁ ইমান ভালকৈ বৰ্ণনা দি দিছে। আজি বাৰ্থডেৰ ভাত সাজি এইগৰাকী বৰমাই ৰান্ধিলে। বৰমা, খুৰীহঁত সকলোৱে হাই কৈছে দেখিছেনে। ইফালে আকৌ বৰ্তাই মাংস কাটি আছে। দেখিছেনে, ভিতৰত আকৌ চকলেট খোৱা হৈছে। আকৌ বৰমাৰ ওচৰলৈ আহিলোঁ দেই। তেওঁ আকৌ এবাৰ মাংস বনাই আছে। তেওঁ কোৱা কথাকেইষাৰ শুনিব দেই আপোনালোকে। ভাত হ'ল, শাক হ'ল, ভাজি মাৰিবলৈ আছে, আমুক তামুক। শুনিয়ে কথাকেইষাৰ ভাল লাগি গৈছে। ৰ'ব এতিয়া আহিব ভিডিঅ'টোৰ ইণ্টাৰেষ্টিং পাৰ্টখিনি। 3, 2, 1. দেখিছেনে, মাইনীজনীৰ বাৰ্থডে দিনাখনি কিমান ফূৰ্তি, একদম মনৰ ইচ্ছামতে মন খুলি নাচিছে। বহুত ভাল লাগিছে দেখি। আৰু আপোনালোকেও চাওক, তাইক মৰম দিব, আশীৰ্বাদ কৰিব, তাই যেন সদায় ভালকৈ থাকে, এনেদৰে নাচি হাঁহি ধেমালি কৰি থাকে। আৰু আপোনালোকে তাইৰ নাচখিনি উপভোগ কৰক। এতিয়া আহিব মাহী ভাগিনৰ অলপমান নাচ। ভাগিনৰ বাৰ্থডে, ননচাকৈনো থাকিব পাৰিনে? সকলোৱে একদম পূৰা নাচিলোঁ, বহুত আনন্দ কৰিলোঁ। তাইও আকৌ মনৰ খুচিমতে নাচিলে দেই। এইফালে আকৌ মাক জীয়েকৰ কথা চোৱা, মানে মোৰ মা আৰু বা। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি কেনেদৰে ফূৰ্তি কৰোঁ, কেনেদৰে নাচোঁ, আৰু আপোনালোকেও উপভোগ কৰক। ইফালে দেখিছেনে, নাচি থাকোঁতে কোনোবা মতা মানুহ ওলাই আহিবি, মই জুমি চাই থাকিবলগীয়া হৈছে। কাৰণ মতা মানুহৰ আগত মইতো নাচিব নোৱাৰোঁ ন। এইফালে দেখিছেনে, এইজনী ক্লাছ 6ত পঢ়িছে। দেখিছেনে মোতছে কিমান ওখ। ভাগিনৰ সৰু চকীখন দেখি বহিয়ে দিলোঁ বাপেকে। আৰু এইফালে গাহৰি মাংস বনাই আছে। ইফালে আকৌ ভাগিনজনীৰ আকৌ ৰং কৰিবলৈ ইচ্ছা গ'ল। আপায়েকে মাতিছে, আহা আমাৰ লগত ফটো এখন তোলোঁগৈ। নাই, তাই অকল নিজৰ
মনৰ ইচ্ছামতে আকৌ ৰং কৰাত ব্যস্ত। আৰু এইফালে দেখিছেনে বায়ে গাহৰি সজাই ল'লে চবকে দিবলৈ, আৰু তাই গাহৰি টেষ্ট কৰাত ব্যস্ত দেই। গাহৰি মেইন আকৌ আমাৰ আহোম মানুহৰ কাৰণে। এইফালে আকৌ কেক কাটিবলৈ আহিলে। এই কেকটো আকৌ আপায়েক নিচাইক মানে মোৰ ডাঙৰ ভিনদেউৱে দিছে দেই। ইফালে দাদায়েকৰ লগত কেক কাটিবলৈ ল'লে, আৰু কেক কাটি কাক খোৱালে চাব দেই। কেক কাটি মোৰ মানে ভাইটি তাই মমায়েকক খোৱালেগে। আকৌ দেখিছেনে কিনো মন হৈছে ছোৱালীজনী। নিজৰ জন্মদিনৰ দিনা কোনে পঢ়ে বাৰু। এইফালে আমি সকলোৱে ভাত খাবলৈ বহিলোঁ। এয়া দেখিছেনে ভাইটিয়ে ভাত খাই আছে, আৰু বায়ে মোকো ভাত দি ল'লে। ময়ো খাবলৈ ল'লোঁ। মই আকৌ দেখুৱাই খাইছোঁ দেই। আপোনালোকক লোভ লগাবলৈহে এনেকুৱা কৰিছোঁ দেই। আৰু এইজনী ভণ্টিয়ে কি বুলি ক'ব শুনিব দেই। কৈছে খাব মন বোলে চাই থাকিব নাপায়। আৰু আমি সকলোৱে ভাত পানী খাই ল'লোঁ। সেইফালে মাক ওপৰতে দিলে খাবলৈ, আৰু আমি সকলো ঘৰলৈ গুচি আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।